2026 আটাইতকৈ ডাঙৰ কন্ট্ৰভাৰ্চিয়েল সিনেমা এখন মই চালো। সিনেমাখন চাই মোৰ এনেকুৱা লাগি গ'ল যে মই বহুত সময়লৈকে অস্থিৰ হৈ ৰলো। এনেকুৱা ডাৰ্ক ট্ৰুথ সঁচা তথ্য ফাদিল কৰিছে এইখন সিনেমাই, যি নেকি 24 ঘণ্টাৰ ভিতৰে সিনেমাখন OTTৰ পৰা ডিলিট কৰিব লগা অৱস্থা হৈছে। আপোনালোকে যদি নাই চোৱা এইখন সিনেমা চাব, ইমান ডাঙৰ ৰহস্য, ইমান ডাঙৰ তথ্য, ইমান ডাঙৰ সঁচা এটা গভীৰ সত্য, যি নেকি আমি ইণ্ডিয়ান হিচাপে কেতিয়াও গম পোৱা নাছিলো। আৰু সিনেমাখন চাই যিটো বস্তু গম পাইছো সেইটো মই একদম আচৰিত হৈছো। আৰু সঁচা কথা ক'বলৈ গ'লে এবাৰ সিনেমা ওলাব লাগে যি নেকি সত্য একদম মুখৰ আগত ৰাখে। ঠিক আছে, আপোনালোকে যদি সাসপেন্স, ক্ৰাইম, থ্ৰিলাৰ বা একশন ৱাইজ মাছ এণ্টাৰটেইনমেণ্ট সিনেমা ভাল পায়, তো আপোনালোকৰ কাৰণে এইখন সিনেমা একদম নহয়, একদম চিৰিয়াছ টপিক, একদম ৰিয়েল ইনচিডেণ্টৰ ওপৰত বেছ যদি আপোনালোকে সিনেমা ভাল পায়, যি নেকি জানিলে আপোনাৰ কাৰণে ভৱিষ্যতে ভাল হ'ব, তেনেকুৱা সিনেমা যদি বিচাৰে আপোনালোকে এইখন সিনেমা আপোনাৰ কাৰণে একদম মাছ। তাৰ পিছতকৈ যদি আৰু কিবা শব্দ আছে তেনে এইখন সিনেমাই ডিজাৰ্ভ কৰে। যিটো তৰিকাত বা যিটো হিচাপে এই সিনেমাখন আমাক দেখুৱাইছে, মোৰ মাইণ্ড একদম ব্লাষ্ট। মই চাই দিলো সতলুজ মুভিখন, যি নেকি মেইন লিডৰ আছে দিলজিৎ দোসাং, ইফালে অৰ্জুন ৰামপাল। সিনেমাখন চোৱাৰ পাছত মই ৰিভিউটো কেনেকৈ দিম আপোনালোকক ভাবি পোৱা নাই। মই ৰিচেণ্টলি চাই শেষ কৰিছো সিনেমাখন, আৰু মোৰ একদম জিঅ' ফাটি গৈছে। মই কপি গৈছো চাই পেলাই। সতলুজ যি সিনেমাখনৰ নাম, সেইখন হৈছে এখন নদীৰ নাম, যি নেকি পাঞ্জাৱত আছে। আৰু সেই নদীখনৰ নামত কিয় সিনেমাখন দিলে, এই বস্তুটো আপোনালোকে সিনেমাখন চালে ভালদৰে গম পাই যাব। তো সিনেমাখন একদম থিয়েটাৰ ৰিলিজ দিয়া কথা আছিলে, কিন্তু ইয়াত যিটো ব্ৰুটেল ভাইলেন্স দেখুওৱা গৈছে, একদম সেন্সৰ বোৰ্ডে পুৰা কাটছ লগাই দিছে, যাৰ কাৰণে মেকাৰ্ছে এইখন থিয়েটাৰ ৰিলিজ নহ'ল আৰু OTTত ডাইৰেক্ট পেলাই দিলে। আৰু এনেকুৱা ধৰণৰ এটা ষ্টৰি ৰাখিছে ন, যে 1995ত যি ঘটনা ঘটিছিলে পাঞ্জাৱত, তো তাত দেখুওৱা গৈছিলে যে আতংকবাদীৰ লগত যি নেকি সংঘৰ্ষ আছিলে, তাত কেইজনমান পুলিচ অফিচাৰে বহুত বেছিকৈ ফায়দা উঠাইছিলে নিজৰ প্ৰমোচনৰ কাৰণে। তেখেতলোকে কি কৰিছিলে, সেই আতংকবাদীৰ নামতে মিক্স আপ কৰি পেলাই সৰু বাচ্চাৰ পৰা আদি কৰি একদম বুঢ়া বুঢ়ীলৈকে সকলোকে এনেকুৱা এটা জালত ফচাই পেলাই তেওঁলোকে মাৰিছিলে বা একদম ডিচিপিয়াৰ কৰি দিছিলে, গায়েব কৰি দিলে, যি নেকি আটা পাতা কেতিয়াও কোনোদিনে বিচাৰি পোৱা নাছিলে। মৰিলেই নে জীয়াই আছেই নে আহিব আশা, তেনেকে বহুত ফেমিলি আছিলে। আৰু তেনেকুৱা ধৰণৰ এটা ডাঙৰ তথ্য ফাদিল কৰি ইয়াত দিলজিৎ দোসাং, যি নেকি এবাৰ নিজৰ ৰিলেশ্যনৰ মানুহ এগৰাকীক বিচাৰিবলৈ গৈ সেই ৰহস্যৰ ফাদিল কৰিবলগীয়া হয়। আৰু যি এক্টিং কৰিছে ইয়াতে দিলজিৎ দোসাঙে, মই কৈছো ন, আপোনালোকে চাবাৰ যদি বিকি গৈছিল লাষ্ট ক্লাইমেক্সৰ চিনটো দেখিছে, আপোনালোকে এইখন চিনেমা চোৱাৰ পাছতো তেনেকুৱা এটা চিন মনত পৰিব। আপোনালোকে একদম কঁপিব, কান্দিব। চিৰিয়াছলি কৈছো, ময়ো চিনেমাখন চাই লাষ্টত কান্দি গৈছো। ইমানেই আপোনালোকে গভীৰত সোমাই যাব যে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে আমি সঁচাকৈ বাহিৰৰখিনি শত্ৰু বুলি ভাবি থাকো, কিন্তু নিজৰ দেশতে থকা নিজৰ মানুহখিনি এনেকুৱা নে। এই সিনেমাখনে বহুত বেছি প্ৰভাৱ পেলাব, যাৰ কাৰণে সিনেমাখন OTTৰ পৰা ডিলিট কৰি দিছে। একদম আচৰিত এই কাৰণে হলো, এইখন চিনেমাৰ পৰা মোৰ এক্সপেক্টেশনছ একো নাছিলে, কিন্তু 15-20 মিনিটমান চিনেমাখন যোৱাৰ পিছত যি সিনেমাখনে গ্ৰিপ কৰিলে, তাৰ মাজত ইণ্টাৰভেলৰ পাছত যি অৰ্জুন ৰামপালৰ যি কেৰেক্টাৰটো আহি পেলাই জাষ্টিফাই কৰিবলৈ যি ইনভেষ্টিগেশ্যন কৰিলে, তাৰ পাছত যি তথ্য পুনৰ ফাদিল হ'ল, আৰু গোটেই চিনেমাখন কেনেকৈ আগবাঢ়ি ল'লে, আৰু লাষ্টৰ যিটো ক্লাইমেক্সৰ 15 মিনিটৰ আগৰ চিন, মা কচম খাই গৈছো আপোনালোকৰ একদম জিঅ' ফালি দিব। আপোনালোকে এনেকুৱা ডাৰ্ক মেহচুচ কৰিব, ইমান এটা দুখ প্ৰকাশ কৰিব যে নিজে নিজৰ কেৰেক্টাৰটোৰ লগত ৰিলেট কৰিব। আপোনালোকক সঁচা কথা কৈছো, চকু পানী পৰিব যদি আপোনালোকে এইখন চিনেমা একদম গভীৰভাৱে বুজি পায়। মই এইখন চিনেমা চোৱাৰ পাছত এতিয়া এনেকুৱা লাগিছে মই ট্ৰেপ হৈ আছো চিনেমাখনত। মোৰ মগজটোত এনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহিছে যে কিয় তেনেকুৱা হৈছিলে, এনেকুৱাও থাকেনে, সঁচাকৈ এইখন ইমান সত্যনে। এখন চিনেমা মই কৈছো ন, আপোনালোকে চবেই চাওক। এইখন চিনেমাৰ আঁৰত যি সত্য লুকাই আছে, সেই সত্য আমি জানিব লাগে। 1995ত পাঞ্জাৱত যি ঘটনা হৈছিল, সেইটো একদম ৰিয়েল ইনচিডেণ্ট হয়। আপোনালোকে গম পাই যাব যে মাৰ্ডাৰ কৰি পেলাই কাৰোবাক যদি পানীত পেলাই দিয়া যায়, আৰু হীৰাক যদি আটা পাতা বিচাৰি নাপায়, কেনেকুৱা ধৰণে মাৰ্ডাৰ কৰিলে সি তাত ডুবিয়ে থাকিব, যেন ওলাই নাহে। এই লাষ্ট চিনটো মই মোৰ মগজটোত একদম ঘোলা কৰি দিছে। কেনেকুৱা ধৰণে শ্বুট কৰিছে দিলজিৎ দোসাং ভাই, তাৰ পাৰফৰ্মেঞ্চ একদম হাৰ্ড লেভেল। তেখেতৰ মই এতিয়া যিয়ে চিনেমা হওক, মই চাবলৈ একদম 100% ইচ্ছুক হ'ম। আপোনালোকে যদি নাই চোৱা, এইখন চিনেমা এতিয়াই চাওক। আপোনালোকেতো পাই যাব, য'ত পাব লাগে আপোনালোকে গম পাইছে, ক'ত চিনেমাখন পাই যাব। যদি নাচায়, কিন্তু এইখন আপোনালোকৰ চিনেমাৰ কাৰণে বহুত ডাঙৰ এটা মিছ হ'ব। চিনেমাখনত আপুনি কোনোবা কেৰেক্টাৰ চইচ কৰি পেলাই চিনেমাখন চাই আপোনাক ভাল নালাগিব। যিটো ষ্টৰি হয়, যিটো ৰিয়েল হয়, সেই বস্তু ইমানেই হাৰ্ড হিটিং যে আপুনি নিজেই সোমাই যাব। আৰু এক্টিং ৱাইজ এই চিনেমাখনত সকলোৱে একদম ব্ৰিলিয়েণ্ট কাম কৰিছে। যিজন ইয়াত SSP কেৰেক্টাৰটো প্লে কৰিছে, তেখেতৰ কেৰেক্টাৰটো বহুত বেছি সাংঘাতিক ভয়ানক টাইপকে দেখুৱাইছে। তেখেতে যেতিয়া স্ক্ৰীণত ওলায়, তেখেতৰ যেতিয়া BGMটো বাজি পেলাই স্ক্ৰীণত ওলাব, আৰু তাৰ পাছত তেখেতক দেখিলে আমাৰ নিজৰে খং উঠি যায়, যেন একদম সোমাই দেন তাকেই দিওঁ পিটো, তেনেকুৱা ধৰণৰ ফিল কৰাই দিব। এইখন চিনেমাত এই চিনেমাৰ কণ্টেণ্টেই হিৰো, এক্সট্ৰা আপোনালোকে মানিব নালাগে। বা চবতছে বেষ্ট পাৰফৰ্মেঞ্চ হৈছে দিলজিৎ দোসাং ভাই, একদম মন জিকি ল'লে ভাই। মইতো একদম বিগ ফেন ভাই দিলজিৎ দোসাং। তো মোৰ ৰিভিউটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিয়ে দিব ভাই, মোৰ মাইণ্ডটো একদম কিবা হৈ আছে। ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। লগ পাই আছো নেক্সট ভিডিঅ'ত। আজিলে বাই বাই।